মইনাহঁত, তোমালোকে বাৰু সাধু শুনি ভাল পোৱানে? আজি মই তোমালোকক এটা সাধু কম দেই। সাধুটো হৈছে মিছা কথাৰ পৰিণাম। মিছা কথা ক'লেনো কি হয় আমি সাধুটোৰ জৰিয়তে গম পাম। মইনা এটা সৰু ল'ৰা। এদিন মাকে মইনাক খেলিবলৈ দি ওচৰতে ওলাই গ'ল। মইনাই ঘৰত অকলে অকলে খেলি আছে। এটা সময়ত তাৰ আমনি লাগিল। সি ভাবিলে, মোৰচোন খেলি খেলি আমনিয়ে লাগিছে। যাওঁচোন পাকঘৰতে কিবা এটা খাবলৈ পাওঁ নেকি, খাই দিলে ভাল লাগিব। এই বুলি ভাবি মইনা পাকঘৰলৈ গ'ল। পাকঘৰত ইফালে সিফালে চাই সি মিটচেপৰ ভিতৰত এটা বগা লাডু দেখিলে। তোমালোকে আকৌ মিটচেপ চিনি পোৱা নোপোৱা? মিটচেপ হৈছে এটা কাঠৰ বাকচ। আগৰ পাকঘৰবিলাকত মিটচেপ এটা থাকেই, তাতে খোৱা বস্তুবোৰ ভৰাই থোৱা থাকে। কিন্তু আজিকালি আমি ক'ত থওঁ? আজিকালি মিটচেপৰ জেগা ফ্ৰিজে ল'লে, গতিকে আজিকালি আমি ফ্ৰিজতহে থওঁ, নহয় জানো? বাৰু যি নহওক, মইনাই মিটচেপৰ ভিতৰত বগা লাডুটো দেখি সুধিলে, তুমিনো কোন? লাডুটোৱে উত্তৰ দিলে, মই এটা ৰসগোল্লা। তুমি খাবলৈ তিতা নে মিঠা? ৰসগোল্লাটোৱে ক'লে, মই খাবলৈ চেনিতকৈও মিঠা। ৰসগোল্লাৰ নাম শুনি মইনাৰ আৰু লোভ লাগিল। সি ৰসগোল্লাটো উলিয়াই খাবলৈ চেষ্টা কৰিলে। কিন্তু কি কৰিব? তাৰ কি হৈছে জানানে? মাকেতো মিটচেপটো তলা মাৰি গৈছে। সি ইফালৰ পৰা উলিয়াবলৈ চাইছে, নোৱাৰে। সিফালৰ পৰা খুলিবলৈ চাইছে, নোৱাৰে। সি মনটো বেয়া কৰি তাতেই থিয় হৈ আছে। তেনেতে এটা পঁইতাচোৰা আহিল। পঁইতাচোৰাটোৱে আহি মইনাক মনটো মাৰি থকা দেখি সুধিল, মইনা, কি হ'ল তোমাৰ? ইমান যে মনটো বেয়া কৰি আছা? মইনাই ক'লে, মিটচেপৰ ভিতৰত ৰসগোল্লা এটা আছে। মোৰ যে ইমান খাবলৈ মন গৈছে, কিন্তু উলিয়াবই পৰা নাই। তুমি পাৰিবানে মোক কিবা কৰি দিব? পঁইতাচোৰাটোৱে ইফালে সিফালে চেষ্টা কৰি চালে, সিও নাই পৰা। তথাপিও সি মইনাক কৈছে, ৰ'বাচোন ৰ'বা, আমি দুয়োটাই মিলি কিবা এটা বুদ্ধি উলিয়াম, তোমাক মই এইটো উলিয়াই দিম। তেনেকৈ কথা পাতি থাকোঁতে আহিল নহয় নিগনি এটা। দুয়োকে একেলগে দেখি নিগনিটোৱে সুধিলে, কি হ'ল? তোমালোকে কিহৰ কথা পাতিছা? নিগনিটোক দেখি পঁইতাচোৰাটোৱে উৎসাহেৰে ক'লে, চোৱাচোন চোৱা, মিটচেপৰ ভিতৰত ৰসগোল্লা এটা আছে। মইনাৰ খাবলৈ খুব মন গৈছে। তুমি আমাক এইটো উলিওৱাত সহায় কৰি দিবা? তেতিয়া নিগনিটোৱে ক'লে, ঠিক আছে, মই মিটচেপৰ জালখন অকণমান কুটি দিম আৰু সেইফালেদি গৈ তোমালোকে ৰসগোল্লাটো উলিয়াই আনিবা। কথামতেই কাম। নিগনিটোৱে গৈ দুৱাৰৰ জালখন কুটিবলৈ লাগিল। পঁইতাচোৰাটোৱে ৰসগোল্লাটো সুধিছে, ৰসগোল্লা ৰসগোল্লা, তুমি বাৰু খাবলৈ কেনেকুৱা? ৰসগোল্লাটোৱে উত্তৰ দিছে, মই খাবলৈ একেবাৰে কোমল, তুমি মুখত দিলেই পমি যাম। তাৰপিছত সেই ফুটাটোৰেদি গৈ পঁইতাচোৰাটোৱে ৰসগোল্লাটো উলিয়াই আনি মইনাক দিলে। মইনাই খাবলৈ চেষ্টা কৰিছে। ইমান টান! মইনাই ৰসগোল্লাটো দলি মাৰি দি কান্দিবলৈ লাগিল। মইনাৰ কান্দোন শুনি মাক উধাটো খাই আহিছে। আহি পেলাই সুধিলে, কি হ'ল মইনা, কিয় কান্দিছা? তেতিয়া মইনাই ক'লে, কান্দি কান্দি ক'লে, মা, মিটচেপত থকা ৰসগোল্লাটো খাবলৈ ইমান মন গৈছে, কিন্তু ইমান টান, খাবকে নোৱাৰিলোঁ। মাকটো আচৰিত হৈছে। ৰসগোল্লাটো ঘৰলৈ অনাই নাই, তুমি ক'ত পালা? মইনাই দেখুৱালে আঙুলি, এই মিটচেপত যে আছিল। মাকৰ তেতিয়াহে হাঁহি উঠিছে। আচলতে কি জানা? সেইটো ৰসগোল্লা নাছিলে, সেইটো আছিলে এটা পিম্পম বল। মাকে সেইবুলি হাঁহি মাৰি এইবাৰ ৰসগোল্লা আনি তিনিওটাকে খাবলৈ দিলে, পঁইতাচোৰা, নিগনি আৰু মইনা। আৰু মিছা কথা কোৱাৰ বাবে পিম্পম বলটোৰ কি হ'ল জানানে? সি বাগৰি বাগৰি গৈ নলাতে পৰি থাকিল।
কোনেও আৰু তাৰ খবৰ নল'লে। গতিকে তোমালোকে কেতিয়াও মিছা কথা নকবা। মিছা কথা কোৱাৰ পৰিণাম এনেকুৱা